জংগলীয়া সেইদিনা শুক্ৰবাৰ দিনা ৰাতি হাতীও দুটা আহিছিল তাৰপিছত আৰু হাতীৰ লগত তাৰমানে বাঘো আহিছিল কিজানি তাৰপিছত আৰু আমাৰ চোতালতে তাৰমানে গাহৰি বান্ধি থোৱা আছিল তাৰপিছত আৰু শুক্ৰবাৰ দিনা ৰাতি মাৰি ফেলে তাৰমানে শনিবাৰ দিনা তাৰমানে বিক্ৰী কৰিম বুলি ভাবিছিলোঁ তাৰমানে ইয়াতে ৰাতিও আহিছে হাতী তাৰপাছত আৰু এই বাঘে আহিছে না কি আহিছে তাৰমানে তেজো ওলা নাই চোতালতে বান্ধি থৈছোঁ তাৰমানে শুক্ৰবাৰ দিনা মাৰি ফেলে বিক্ৰী কৰিম বুলি ভাবি ফেলে তাৰমানে চোতালতে বান্ধি থৈছিল তাৰপাছত আৰু ইয়াতে তেজ নাই কিবা নাই বাঘ না কুকুৰ কামৰাই ফেলে তাৰমানে গাহৰি এটা মৰি গৈছে এনেই 50 কেজিমান হ'লো হয় আৰু এইটো গাহৰিটো ইফালে আৰু হাতী ওচৰতে আছে গাহৰিও বান্ধি থোৱা হাতীটো খেদিম না গাহৰিটো চাব আহিম এইটো আৰু গাহৰিটো খান্দি আছে তাৰমানে এনেকৈ আৰু ভয়তে তাৰমানে আৰু ঘৰত অহা নাই এয়ে আৰু ৰাইজৰ মানুহ ওলাই ফেলে তাৰমানে ৰাস্তাতে আছে এয়ে আৰু খানাটো মানে আৰু এইটো আৰু খাই পেলাই তাৰমানে হাতীটো শুক্ৰবাৰ দিনা আহিছে আহি ফেলে তাৰমানে এইটো আৰু যোনদিনা আহিছে এইটোতো গেলে আৰু ফিৰ দিনা ৰাতিত আহিছে আৰু ফিৰ দিনা ৰাতি আছে 3 ৰাতি হৈছে আৰু আহাটো তাৰমানে 3 ৰাতি আহি ফেলে আৰু এইটো 2 দিন আৰু এইদিনা ইয়াতে হাতী আহিছিল হাতী অহাৰ পৰা আৰু খেদি ফেলে তাৰমানে আৰু আজি আৰু আকৌ আহিছে আৰু আকৌ এই মাত্ৰ আৰু আজি মোটামুটি 10টামান হৈছে আৰু এতিয়া 10টামান বজাত মানে আমি খেদি ফেলে ইৰক খেদালো আৰু কি দেখা পাইছে কি বস্তু বাগলেৱা বুলি কয় এইটো কেইটা দুটা এটা মানুহৰ মাজত আতংক হৈ আছে নেকি হা মানুহৰ মাজত আতংক হৈ আছে নেকি মানুহৰ মাজত মানে আৰু আহা যাহা এটা আৰু এটা ঘৰতে আছিল তাৰমানে এই ঘৰৰ গিৰি তাৰমানে দেখা পাইছে ভাত খাই পেলে তাৰমানে কিবা খাইছে একো তাৰমানে এই কিবাটো য'ত তাৰমানে আমাৰ ছাগল বুলি কিবা গোৱালি ইটো গোৱালি তাৰমানে এটা কৰবা আহিছিল কি ভিভিটা নহয় না এই বুইবা বুই আগো আমাৰ ইয়াত যোৱা শুক্ৰবাৰে ৰাতি হাতী আহিছে হাতী খেদি থাকাতে তাৰমানে এক ঘৰতে এই ৰীতা বড়ো ঘৰত বাৰীত সোমাইছে আৰু তাতে গাহৰি বান্ধি থোৱা আছিল আৰু এই গাহৰিটো তাৰমানে এই বাঘ আছে বাঘটো খাই আছে হাতী থকাৰ কাৰণে মানে খেদিব নোৱাৰিলোঁ আমি তাৰপিছত এনেকৈ থাকি আজি আমাৰ ছাগাল থোৱা ঘৰত ছাগালটো জোকাই দিছে তাৰপিছত ছাগালে গোটেই বাহিৰ ওলাই গৈছে তাৰপিছত মানুহ থকাৰ কাৰণে মানে এটেক কৰিব নোৱাৰিলে কেইটা আছে বস্তুটো দুটা আছে আপুনি দেখা পাইছেনে দেখা পাইছোঁ এটাতো অলপ ডাঙৰ এটাতো অলপ সৰু দুটা দেখা পাইছোঁ দিছে অলপ আগতে আহি গৈছে কি ফৰেষ্টৰ মানুহ আহি গৈছে 6জনমান আহিছিল সিহঁতে চাই আনি কৈছে কি কৈছে তেওঁলোকে তেখেতসকলে কৈছে কি ওপৰত আলোচনা কৰিম আমি আলোচনা কৰি মানাছৰ পৰা তাৰমানে এক্টিভ মানে ধৰাৰ কাৰণে এক্টিভ মানুহ পঠাই দিম বুলি কৈছে আতংক সৃষ্টি মানে এতিয়া গাহৰি ছাগাল এনেকৈ তাৰমানে ৰাতি এটেক কৰি থাকে ইয়াৰ ঘৰত সোমাই এই আতংক কৰি আছে একো খাব পৰা নাই আজি আমাৰ ছাগালটো ধৰিছিল শুক্ৰবাৰে ৰাতি তাৰমানে গাহৰি খাইছে অন্ততঃ গাহৰিটো 60 কিলো মান ওজনৰ ওলাব বিভাগক আহ্বান জনাইছোঁ আমি যাতে সিহঁতে আহি এনে বস্তুখিনি যাতে ধৰি লৈ যায় সেয়ে আমাৰ অনুৰোধ নিজৰ মাজত এই আতংক সৃষ্টি হৈছে কাৰণ কাৰ ছাগাল খাব কাৰ গাহৰি খাব মানে একো সঠিক নাই তাৰমানে বিচৰণ কৰি আছে সিহঁতে ঘৰে ৰাতি হ'লে ঘৰে আহে সেয়ে আমাৰ তাৰমানে চকুৰ গুমটি সৈতে এতিয়া ৰখি থাকিব লগা হৈছে আমি
अनसायगिरिफोरनि थाखाय मोनसे गोजोनथाव खौरां। दावहारु अट' एजेन्सि बाजाज श'रुमा दासान्दि होगासिनो दं स्पेसियेल धामाका अफार। क'क्राझार सहरनि जे0 आव थानाय दावहारु अट' एजेन्सि बाजाज श'रुमा नोंथांमोननो होगासिनो दं स्पेसियेल धामाका अफार। एसेल' डाउन पेमेन्ट होग्रोनानै नोंथाङा लानो हागोन बाजाज कम्पानिनि गुबुन गुबुन मडेलनि बाइकफोरखौ। 13,000निफ्राय जागायनानै 20,000सिमल' डाउन पेमेन्ट होग्रोनानै लानो हागोन बाजाज पालसार, प्लेटिना, सिटी 100 आरो बाजाजनि गुबुन गुबुन मडेलनि बाइकफोरखौ। बाइकजों लोगोसे मोनफागोन गंसे फ्री हेलमेट। बायगिरिफ्रा बाजाज फाइनान्स लिमिटेड नङाब्ला एक्सिस बेंकनि गेजेरजों गोरलै राहाजों फाइनान्सआव बाइकखौ लानो हागोन। अब्ला मानोथो गोबाव खालामदों? बे मोजां खाबुनि समावनो नोंथाङाबो लादो इन्डियानि नाम्बार 1 कम्पानि बाजाज बाइक। फाइनान्सआव बाइकखौ लानो थाखाय नोंथांनो गोबां फोरमान बिलाइफोरनि गोनांथि गैया। आबुङै मिथिनो थाखाय नोंथाङा 03612705550 एबा 9957644326 मबाइल नाम्बाराव फोनांजाब खालामनो हागोन।